হাই ফ্ৰেণ্ডছ, আজি বহুদিনৰ মূৰত এটা ব্লগ বনাব লৈছোঁ। আজি আমি গৈ আছোঁ কামাখ্যা মন্দিৰত অম্বুবাচী বুলি। আজি অম্বুবাচীৰ প্ৰথমটো দিন আৰু এয়া ৰাতিপুৱা 7 বজাত আমি ওলাই গৈ আছোঁ, যাতে ৰাতিপুৱা অকণমান ভিৰটো কমকৈ পাম সেইটো ভাবিয়ে ওলাইছোঁ বাৰু। আপোনালোককো দেখুওৱা হওকচোন অম্বুবাচীৰ প্ৰথমটো ৰাতিপুৱা কেনেকুৱানো হয়, কামাখ্যা মন্দিৰত কেনেকুৱা ভিৰ হয়, কেনেকুৱা জাকজমকতা হয়। আৰু এয়া বৰষুণ দি আছে ৰাতিপুৱাই, বহুত জোৰে আহি আছে বৰষুণ। আৰু আমি এতিয়া মালিগাঁৱৰ জামত ফচি গ'লোঁ। চাওঁ কিমান বা দেৰি লাগে জামৰ পৰা ওলাওঁতে। আৰু ফাইনেলি আমি কামাখ্যা গেট আহি পালোঁ। আৰু আমি গাড়ী পাৰ্কিং কৰিব আমি বহুত দূৰত যাব লগা হ'ল, বহুত দূৰ খোজকাঢ়ি আহিলোঁ বাৰু। আৰু এয়া দেখিছেনে, ৰাতিপুৱা এয়া 8মান বজাৰ দৃশ্য এইটো। এতিয়া আমি খোজকাঢ়িয়ে ওপৰলৈ যাম বুলি ভাবিছোঁ, বৰষুণ দি আছে যদিও। আজি ৰাতিপুৱাই আহিছোঁ যিহেতু গা মন ভাল হৈ আছে, অকণমান খোজকাঢ়িয়ে যাওঁচোন। গাড়ী আছে বাৰু, আপোনালোকে আহিলে গাড়ীৰে যাব পাৰিব, এনেকুৱা ভেনবোৰ চলি আছে। কিন্তু আমি আজি খোজকাঢ়িয়ে ওপৰলৈ যাম। বৰষুণ দি আছে যদিও মানে ভাল লাগি আছে আৰু আমি তিনিজনে গৈ আছোঁ ওপৰলৈ, বৰষুণত তিতি বুৰি হ'লেও। আৰু ৰাস্তাই চাহ পানীৰ যোগান ধৰি আছে বাৰু। আমিও ৰখি পেলাই চাহ খাই ল'লোঁ আৰু খাই পেলাই আকৌ খোজকাঢ়ি ওপৰলৈ গৈ আছোঁ। বৰষুণৰ কাৰণে পাহাৰৰ পানীবোৰ দেখিছেনে, নিজৰাৰ নিচিনা হৈ গৈছে, মানে ইমান ধুনীয়া লাগিছে। আৰু ফাইনেলি আধা ঘণ্টা খোজ কঢ়াৰ পিছত আমি কামাখ্যা মন্দিৰ আহি পালোঁ। দেখিছেনে, অগণন ভক্ত, ইমান ভাল লাগিছে আজি ৰাতিপুৱা ইয়াত আহি পেলাই। আজি ভক্তৰে গোটেই নীলাচল পাহাৰ ভৰি পৰিছে। আৰু আমি ইয়াত ধূপ চাকি ল'লোঁ, মানে এতিয়ালৈ মেইন গেটখন বন্ধ কৰা নাই মন্দিৰৰ, তো আমি ধূপ চাকি জ্বলাব পাৰিম আৰু। ৰাতিপুৱাৰ পৰাই গোটেই দোকান পোহাৰবোৰ খোলা আছে। আৰু আজি ইমান ৰাতিপুৱাই গোটেই ভক্ত ভিৰ কৰিছে সকলোৱে। বাহিৰৰ পৰা যিসকল লোক আহিছিলে সকলোৱে আহিছে ইয়াতে আজি প্ৰথমটো অম্বুবাচী ৰাতিপুৱা বুলি। আৰু এয়া চাওক ভিতৰৰ দৃশ্য চাওকচোন, ইমান মানুহ হৈছে ৰাতিপুৱাই। লাহে লাহে বৰষুণটো দি আছে আৰু এয়া আমি চাকিটো জ্বলাই লওঁ। ধূপ চাকি জ্বলাবলৈও বহুত লোকে ভিৰ কৰি আছে, তথাপি তাৰে মাজত কিবাকে ধূপ চাকি জ্বলাই ল'লোঁ আৰু পূজা কৰি ল'লোঁ। এতিয়া কামাখ্যা মন্দিৰটো অকণমান ঘূৰি লওঁ গোটেইখিনি, বেছি সময় নৰখোঁ, আমি যাবই লাগিব মানে। তো এবাৰ আপোনালোকক দেখুৱাই দিওঁ গোটেই ভিতৰৰ দৃশ্যখিনি চাওকচোন। বহুত ভক্ত ভিৰ হৈ আছে আজি, আৰু বহুত দূৰ দূৰণিৰ পৰা সাধু সন্যাসীসকল আহিও উপস্থিত হৈছে। তেওঁলোকেও আছে ইয়াতে ধ্যান কৰি আছে। আৰু এতিয়ালৈ গেট বন্ধ হোৱা নাই, সেইটো কাৰণে বহুত মানুহ লাইন ধৰি আছে মানে ভিতৰত সোমাবলৈ। কিন্তু আমি ভিতৰত নোসোমালোঁ আৰু বহুত টাইম লাগিব। এবাৰ ভিতৰৰ দৃশ্যখিনি আপোনালোকক দেখুৱাই দিছোঁ, চাই লওকচোন ইমান মানুহ হৈছে। আৰু এয়া আমি কামাখ্যাৰ পৰা বাহিৰত ওলাই আহিলোঁ। বাহিৰত বৰষুণটো অকণমান কমিছে, তো এতিয়া আমি খোজকাঢ়িয়ে যাম আকৌ তললৈকে। আমি এতিয়া ওলাই আহিলোঁ আৰু এয়া দেখিছেনে, ভক্তসকল গৈয়ে আছে ওপৰলৈ। আৰু এয়া আমি অহাৰ বাটতে দেখিছে, ইমান ধুনীয়া দেখিছে নীলাচল পাহাৰৰ পৰা। আৰু আমি তললৈ আহি পালোঁ। ভিডিঅ'টো যিমান পাৰিছোঁ দেখুৱাব ট্ৰাই কৰিছোঁ, কেনেকুৱা লাগিলে জনাব আপোনালোকে। বাই বাই।